স্বাগতম জনাইছোঁ। মই আমাৰ এই আজি ফকতীয়া অনুষ্ঠান আপোনালোকে গম পাইছে যে দেশত পোৱা লকডাউন চলি আছে আৰু এইটো আপোনালোকে জানিছে নাই কিহৰ কাৰণে লকডাউন চলি আছে? কৰোণাৰ কাৰণে লকডাউন চলি আছে। আৰু আমি আজি এনেকুৱা এজন কৰোণাক জয় কৰি কৰোণাক পৰাজয় কৰি নিজক জয় কৰি পিনি অহা এজন ব্যক্তিৰ ওচৰলৈ যাম। আৰু আপোনালোকে চাই আছে আমাৰ ফকতীয়া অনুষ্ঠান। কেমেৰামেন বটলৰ সৈতে মই গিলাছ আমাৰ ব্যক্তিজনৰ ওচৰলৈ যাওঁ। এই ব্যক্তিজনৰ আমি প্ৰথমে পৰিচয় লওঁ। আপোনাৰ নামটো? বটল। অঁ, এওঁৰ নামটো হৈছে বটল। আপোনাৰ জিলাখনৰ কথা কৈ দিয়ক। মোৰ ৰাজ্যখন হৈছে ৱাইন শ্বপ আৰু জিলা হৈছে চুলাইভাটি। হয়, এইখন আমি আজি উপস্থিত আছোঁ ৱাইন শ্বপ ৰাজ্য চুলাইভাটি ডিষ্ট্ৰিক্টত উপস্থিত আছোঁ। আপোনাৰ যেতিয়া কৰোণা হৈছিলে, কৰোণা হ'লে ধৰক আপোনাৰ কি কি লক্ষণ দেখা দিছিলে? প্ৰথমে এটা লক্ষণ কওক। ভোক লাগিলে ভাতটো খাই দিয়াৰ পিছত তাৰপিছত আকৌ ভাত খাবলৈ মন নাযায়। হয়, এইটো চাঞ্চল্যকৰ তথ্য হৈছে যে ভাত খোৱাৰ পিছত ভোক নালাগে। যদিও আপোনাৰ ভাত খোৱাৰ পিছত যদি ভোক নালাগে তেতিয়া আপুনি জানিব যে কৰোণা হৈছে, কিয়নো ভাত খোৱাৰ পিছত আকৌ ভোক নালাগে, খাবলৈ মন নাযায়। আৰু কওকচোন। আৰু মোৰ ৰাতিপুৱা শুই উঠাৰ লগে লগে কঁপনি হয়। কঁপনি হোৱাৰ লগে লগে যেতিয়া মই অকণমান ৰসটো খাই দিওঁ, খাই দিয়াৰ লগে লগে মোৰ ষ্টেঙত আহি যোৱাৰ লগে লগে বেছি যদি মই অভাৰ খাই দিওঁ তেতিয়া মই একদম কিবা ভলং পলং হৈ ঘৰলৈ খোজকাঢ়িবলৈ যাওঁ। কেতিয়াবা ৰাস্তা কিনাৰত ৰখি থাকিবলগীয়া হয়। কেতিয়াবা মোৰ একদম কুকুৰেও মোৰ কি চুমা খায় এইটো আটাইতকৈ ডাঙৰ চাঞ্চল্যকৰ। যদি আপুনি ৰাতিপুৱা শুই উঠি হাত ক'ৰবাত মদ এগিলাচ খাই দিয়ে, বাটা পথাৰত যদি পৰি থাকে, কুকুৰে চুমা খায়, এইটো এটা কৰোণা পজিটিভৰ আপোনাৰ ডাঙৰ লক্ষণ। আৰু এটা তেওঁৰ লক্ষণৰ কথা জানে, আৰু এটা লক্ষণৰ কথা কৈছোঁ। আৰু কি হয়, মোৰ কেতিয়াবা যদি ভোক লাগে, ভোক লাগিলেও কেতিয়াবা মই ৰসটো অকণমান খাই দিলেও মোৰ ভোকটো মৰি যায়। আৰু কেতিয়াবা বাবাটোও খাওঁ। আৰু বাবাটো এতিয়া মই ডাক্তৰক কোৱাৰ লগে লগে কৰোণা যেতিয়া মোৰ হৈছিল তেতিয়া তেওঁ কৈছিলে বোলে দৰৱ আৰু এটা আছে, আপুনি বাবা খাব। বাবা খাই দিয়াৰ লগে লগে নিচা হৈ যায়, পূৰা ভলং পলং। কেতিয়াবা একদম ধুনীয়া লাগে, কেতিয়াবা আৰাম লাগে, একদম বহি থকা যেন লাগে। আপুনি বাবা খোৱাৰ পিছৰ পৰাই কৰোণা ভাল হৈ গ'ল নেকি? ভাল হৈ গ'ল, ভাল হৈ গ'ল। হয়, এইটো আমাৰ আজি প্ৰায় আৱিষ্কাৰ কৰি দিলে যে বাবা খালে আপোনাৰ কৰোণা পলাই যায়। এইটো আপুনি এওঁৰ সৈতে একদম খুব প্ৰমাণ। কৰোণাক জয় কৰি আহিছে বাবা খাই লৈ পিনি। আপোনালোকেও বাবা খাওক, কৰোণাক জয় কৰক। কেমেৰামেন বটলৰ সৈতে গ্লাছ আপুনি চাই আছে। ধন্যবাদ, স্বাগতম জনাইছোঁ আমাৰ আপোনাকো ধন্যবাদ।